নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম 2019 বৰ্ষত আহি যোৱা অসমীয়া বিষয়ৰ টেট পৰীক্ষাৰ প্ৰশ্নসমূহৰ বিষয়ে। প্ৰথম প্ৰশ্নটো হ'ল, হিউৱেন-চাঙৰ মতে কামৰূপৰ ভাষা মধ্য ভাৰতীয় ভাষাতকৈ কিছু পৃথক। ইয়াত উল্লিখিত কামৰূপৰ ভাষা বুলি তেওঁ অসমৰ কোনটো ভাষাৰ কথা ক'ব বিচাৰিছে? অপশ্যনত দিয়া আছে ৰাভা, বড়ো, অসমীয়া আৰু তিৱা। চ' এনচাৰটো হ'ব অপশ্যন চি, অসমীয়া। দ্বিতীয় প্ৰশ্ন, নিম্নলিখিত সৰ্গকেইটাৰ পৰা পুৰুষবাচক বিভক্তিৰ চিন নিৰ্ণয় কৰা। আমাৰ অপশ্যনত দিয়া আছে অন, অনি, ৰি আৰু অ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অ। তৃতীয় প্ৰশ্ন, নিম্নলিখিত কোনটো কৃত প্ৰত্যয়ৰ উদাহৰণ? অপশ্যন এ নামতি, অপশ্যন বি ফুলতি, অপশ্যন চি ফুলাম আৰু অপশ্যন ডি ৰান্ধনি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰান্ধনি। পিছৰ প্ৰশ্ন, নিম্নলিখিত কোনটো স্ত্ৰী প্ৰত্যয়ৰ উদাহৰণ? অপশ্যন এ মাইকী, অপশ্যন বি অন, অপশ্যন চি অক, অপশ্যন ডি ৰি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰি। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনবিধ কাৰকৰ প্ৰতিবন্ধকত উপভাষাৰ সৃষ্টি হ'ব পাৰে? অপশ্যন এ ভৌগোলিক, অপশ্যন বি সাংস্কৃতিক, অপশ্যন চি সামাজিক, অপশ্যন ডি ওপৰৰ আটাইকেইটা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ওপৰৰ আটাইকেইটা। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন হ'ল? অপশ্যন এ বিহুগীত, অপশ্যন বি শ্ৰীকৃষ্ণ কীৰ্তন, অপশ্যন চি চৰ্যাগীত আৰু অপশ্যন ডি বৰগীত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চৰ্যাগীত। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো ক্ৰিয়াবাচক খণ্ডবাক্যৰ উদাহৰণ? অপশ্যন এ কঁকাল-পৰ, অপশ্যন বি গাখীৰতে মহৰ খুটি, অপশ্যন চি ঘৰ গনা, অপশ্যন ডি চকুত লগা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কঁকালৰ পৰ। পৰৱৰ্তী প্ৰশ্ন, কোনখন কাব্য সংকলনৰ বাবে নিৰ্মলপ্ৰভা বৰদলৈয়ে 1983 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? অপশ্যন এ সুদীৰ্ঘ দিন আৰু ৰাতি, অপশ্যন বি বন ফৰিঙৰ ৰং, অপশ্যন চি সমীপেশু আৰু অপশ্যন ডি দিনৰ পাছত দিন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সুদীৰ্ঘ দিন আৰু ৰাতি কাব্য সংকলনৰ বাবে নিৰ্মলপ্ৰভা বৰদলৈয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া ভাষাত কেইটা উপভাষা থাকিব পাৰে? অপশ্যন এ 2টা, অপশ্যন বি 1টা, অপশ্যন চি বহুতো আৰু অপশ্যন ডি এটাও নাথাকে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বহুতো, কাৰণ এটা ভাষাত বহুতো উপভাষা থাকিব পাৰে। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনটো দ্বিস্বৰৰ উদাহৰণ? অপশ্যন এ কাম, অপশ্যন বি যাম, অপশ্যন চি ঔ, অপশ্যন ডি ঘৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ঔ। পৰৱৰ্তী প্ৰশ্ন, শংকৰদেৱৰ গুণমালা পুথিখন কি চনত ৰচিত? অপশ্যন এ মিত্ৰাক্ষৰ, অপশ্যন বি অমিত্ৰাক্ষৰ, অপশ্যন চি মুক্তক আৰু অপশ্যন ডি কুসুমমালা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কুসুমমালা। পৰৱৰ্তী প্ৰশ্ন, সত্যপ্ৰিয় পাঠক কোনজন লেখকৰ ছদ্মনাম? অপশ্যন এ সৌৰভ কুমাৰ চলিহা, অপশ্যন বি নীলমণি ফুকন, অপশ্যন চি ভৱেন্দ্ৰনাথ শইকীয়া আৰু অপশ্যন ডি হিতেশ্বৰ বৰবৰুৱা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভৱেন্দ্ৰনাথ শইকীয়া। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া ভাষা বৰ্ণ আৰু আখৰৰ মাজত পাৰ্থক্য আছেনে? অপশ্যন এ আছে, অপশ্যন বি নাই, অপশ্যন চি দুয়োটাই শুদ্ধ, অপশ্যন ডি এটাও শুদ্ধ নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আছে, যে অসমীয়া ভাষাৰ বৰ্ণ আৰু আখৰৰ মাজত পাৰ্থক্য আছে। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনটো নত্যবিধিৰ ফলত
সৃষ্ট শব্দ। অপশ্যন এ নিপুণ, অপশ্যন বি বাণিজ্য, অপশ্যন চি কণ, অপশ্যন ডি পৰায়ণ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পৰায়ণ। তলৰ কোনটো উপাদান শিক্ষকে শিশুৰ শ্ৰৱণ দক্ষতা আয়ত্ত আৰু বৃদ্ধিৰ বাবে প্ৰয়োগ কৰিব পাৰে? অপশ্যন এ অমলাগীত, অপশ্যন বি সাধুকথা, অপশ্যন চি আবৃত্তি আৰু বক্তৃতা, অপশ্যন ডি ওপৰৰ আটাইকেইটা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ওপৰৰ আটাইকেইটা। পৰৱৰ্তী প্ৰশ্ন, নীৰৱ পঠন। অপশ্যন এ শুদ্ধ উচ্চাৰণ, চাচাঘাত, সুৰ, সুৰলহৰ, বাক্যৰ লয় আৰু স্বৰ বৈচিত্ৰ্য অনুসৰি পঠন কৰা। অপশ্যন বি যদি বিৰাম, চেত, চিহ্ন আৰু অৰ্থবহ শব্দৰ প্ৰতি যথাযথ গুৰুত্ব দি পঢ়া। অপশ্যন চি অৰ্থবোধকসহ প্ৰয়োজনীয় আৱেগ দি পঢ়া আৰু অপশ্যন ডি ওপৰৰ আটাইকেইটা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নীৰৱ পঠন, অপশ্যন ডি ওপৰৰ এটাও নহয়। পৰৱৰ্তী প্ৰশ্ন, গাঁওবুঢ়া নাটকখনৰ ৰচক হ'ল অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন বি হেমচন্দ্ৰ গোস্বামী, অপশ্যন চি পদ্মনাথ গোহাঁইবৰুৱা আৰু অপশ্যন ডি চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গাঁওবুঢ়া নাটকখনৰ ৰচক হ'ল অপশ্যন চি পদ্মনাথ গোহাঁইবৰুৱা। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো প্ৰাক শংকৰী যুগৰ সমল হিচাপে ধৰিব পাৰি? অপশ্যন এ প্ৰহ্লাদ চৰিত, অপশ্যন বি শ্ৰীকৃষ্ণ কীৰ্তন, অপশ্যন চি চৰ্যাপদ আৰু অপশ্যন ডি বৰগীত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰহ্লাদ চৰিত। পৰৱৰ্তী প্ৰশ্ন, দুবৰি বনৰ পাতৰ আঁৰত নিয়ৰে মুকুতা আৰে, এই গীতটিৰ ৰচক কোন? অপশ্যন এ চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন বি পদ্মনাথ গোহাঁইবৰুৱা, অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা আৰু অপশ্যন ডি জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা। পৰৱৰ্তী প্ৰশ্ন, শুদ্ধ ধাৰণাটো চিহ্নিত কৰা ছাত্ৰ ছাত্ৰীক পঢ়িবলৈ দিয়া অসমীয়া ভাষাৰ পাঠ্যপুথিত থকা আৱশ্যকীয়। অপশ্যন এ শিক্ষণৰ বাবে বিশদভাৱে বৰ্ণিত পাঠ আঁচনি, অপশ্যন বি শিক্ষণ প্ৰণালীৰ ক্ৰমৰ নিৰ্দেশ, অপশ্যন চি শিক্ষা অভিজ্ঞতাৰ বাবে শৃংখলিত তথা সংগঠিত ইউনিট, ডি অপশ্যন ডি তথ্যৰ সুষমা প্ৰদৰ্শন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব শিক্ষা অভিজ্ঞতাৰ বাবে শৃংখলিত তথা সংগঠিত ইউনিট, অপশ্যন চি। পৰৱৰ্তী প্ৰশ্ন, মাতৃভাষা শিক্ষণৰ উদ্দেশ্য হ'ল অপশ্যন এ অসমত অসমীয়া ভাষাৰ প্ৰচলনৰ জনসংখ্যা বৃদ্ধি কৰা, অপশ্যন বি ভাষিক সচেতনতা বৃদ্ধি কৰা, অপশ্যন চি মাতৃভাষা শিক্ষণৰ 4টা কৌশল শ্ৰৱণ, কথন, পঠন আৰু লিখনৰ দক্ষতা অৰ্জন কৰা আৰু অপশ্যন ডি মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ বাবে শিক্ষক প্ৰস্তুত কৰা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মাতৃভাষা শিক্ষণৰ 4টা কৌশল শ্ৰৱণ, কথন আৰু পঠন আৰু লিখনৰ দক্ষতা অৰ্জন কৰা। পৰৱৰ্তী প্ৰশ্ন, মাতৃভাষা হ'ল ব্যক্তিৰ অপশ্যন এ উপভাষা, অপশ্যন বি প্ৰথম ভাষা, অপশ্যন চি দ্বিতীয় ভাষা আৰু অপশ্যন ডি এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মাতৃভাষা হ'ল ব্যক্তিৰ প্ৰথম ভাষা, অৰ্থাৎ অপশ্যন বি উত্তৰটো শুদ্ধ। পৰৱৰ্তী প্ৰশ্ন, মাধৱদেৱৰ নামঘোষাক কোনজন ভাষাবিদে মহাপ্ৰাস্থানিক গীত বুলি আখ্যা দিছে? অপশ্যন এ বাণীকান্ত কাকতি, অপশ্যন বি দেৱানন্দ ভৰালী, অপশ্যন চি কনকলাল বৰুৱা, অপশ্যন ডি উপেন্দ্ৰনাথ গোস্বামী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বাণীকান্ত কাকতি। পৰৱৰ্তী প্ৰশ্ন,
নিম্নলিখিত কণ্ঠ ব্যঞ্জন সন্ধিৰ উদাহৰণ। অপশ্যন এ য যোগ ন যজ্ঞ, অপশ্যন বি দেৱ যোগ আলয় দেৱালয়, অপশ্যন চি সংগ্ৰহ যোগ আলয় সংগ্ৰহালয়, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ য যোগ ন যজ্ঞ। এইটো হৈছে ব্যঞ্জন সন্ধিৰ উদাহৰণ। প্ৰশ্ন বীণ বৰাগী আৰু প্ৰতিমাৰ ৰচক কোন? অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন বি পদ্মনাথ গোহাঁইবৰুৱা, অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা আৰু অপশ্যন ডি হিতেশ্বৰ বৰবৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা। পৰৱৰ্তী প্ৰশ্ন পোনতে ব্যাকৰণৰ সংজ্ঞা বা সূত্ৰ আৰু নিয়ম উপস্থাপনক তাৰ পিছত উপযুক্ত উদাহৰণ দি শিক্ষা দিয়াৰ অৰ্থ হ'ল ছাত্ৰ ছাত্ৰীক সূত্ৰ সংজ্ঞাৰ পৰা উদাহৰণলৈ, অমূৰ্তৰ পৰা মূৰ্তলৈ আৰু সাধাৰণৰ পৰা বিশেষলৈ আগবঢ়াই নিয়া এই শিক্ষাদান পদ্ধতিক কি বুলি কোৱা হয়? উত্তৰ আৰশী পদ্ধতি, অপশ্যন বি ব্যাকৰণ পদ্ধতি, অপশ্যন চি ভেৰাকুটি স্মৰণ পদ্ধতি, অপশ্যন ডি অৱৰহী পদ্ধতি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অৱৰহী পদ্ধতি। পৰৱৰ্তী প্ৰশ্ন নিম্নলিখিত কণ্ঠ অসমীয়া ভাষাৰ অঘোষ অল্পপ্ৰাণ ধ্বনিৰ উদাহৰণ। অপশ্যন এ মূৰ্ধন্য ষ, অপশ্যন বি ট, অপশ্যন চি ড আৰু অপশ্যন ডি গ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ট। ট ধ্বনিত অল্পপ্ৰাণ অঘোষ ধ্বনি। পৰৱৰ্তী প্ৰশ্ন তলৰ কণ্ঠ ভাষা পৰিয়ালৰ পৰা অসমীয়া ভাষাৰ জন্ম হৈছে? অপশ্যন এ অষ্ট্ৰিক, অপশ্যন বি ইণ্ডো ইউৰোপীয়, অপশ্যন চি দ্ৰাবিড় আৰু অপশ্যন ডি এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ইণ্ডো ইউৰোপীয়। পৰৱৰ্তী প্ৰশ্ন বৰগীত কোনজন পণ্ডিতে নবল নাম্বাৰ্ছ বুলি কৈছিল? অপশ্যন এ বাণীকান্ত কাকতি, অপশ্যন বি মহেশ্বৰ নেওগ, অপশ্যন চি কালিৰাম মেধি আৰু অপশ্যন ডি উপেন্দ্ৰনাথ গোস্বামী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বাণীকান্ত কাকতি। শেষৰ প্ৰশ্নটো নিম্নলিখিত কোনখন গ্ৰন্থ মাধৱদেৱৰ তত্ত্বমূলক ৰচনা? অপশ্যন এ কটৰাখেলা, অপশ্যন বি চৰধৰা পিম্পৰা গোচোৱা, অপশ্যন চি ভজন বেহাৰ আৰু অপশ্যন ডি জন্ম ৰহস্য। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জন্ম ৰহস্য।